এয়া চাওক কি অৱস্থা ক'বলৈ গ'লে এয়া মই এতিয়া গৈ আছোঁ এখন অটোত উঠি কপাহবাৰীত আৰু কপাহবাৰী বুলি কওঁতে কপাহবাৰী হৈছে যমুনামুখ সমষ্টিৰ অন্তৰ্গত এইখন হৈছে কপাহবাৰী এয়া মই এতিয়া সোমাই গৈছোঁ কিন্তু আপোনালোকে আচৰিত হ'ব ইয়াৰ ৰাস্তা ঘাট ইমানে বেয়া মানে ক'বলৈ মানে কোনো মানে শব্দ নাই কোনো ভাষা নাই ইমান বেয়া অৱস্থা তাৰমানে ধৰি লওক এই ৰাস্তাটোদি যদি কোনো সুস্থ মানুহ যদি যায় সিহঁতৰো যে বেমাৰ আজাৰ পৰা পিঠিৰ বিষৰ পৰা আদি কৰি কঁকালৰ বিষ যে নহ'ব এইটো কোনো মানে নাই এতিয়া চাওক সাধাৰণ ৰাইজে কি বিচাৰে সাধাৰণ ৰাইজে বিচাৰে যে যি আমাক এটা ৰাস্তা লাগে সেইটো ৰাস্তা খোৱা পানীৰ ব্যৱস্থা এইখিনিয়ে আমাৰ সাধাৰণ ৰাইজে যিখিনি তেওঁলোকৰ মৌলিক অধিকাৰ সেইখিনিয়ে তেওঁলোকে বিচাৰে কিন্তু আজি কি হৈছে আমাৰ জনপ্ৰতিনিধিসকলে ভোটৰ সময়ত আহি ভোট বিচাৰিব আৰু তেওঁলোকে সময়ত গৈ এই ৰাস্তা ঘাটৰ কোনো সুবিধা নকৰে আৰু কি হয় বছৰ ধৰি এই ৰাস্তা ঘাটবোৰ এনেকৈ পৰি থকা দেখা যায় অসমৰ প্ৰতিখন জিলাতে বা প্ৰতিখন ঠাইতে এতিয়া এনেকুৱা হৈছে ৰাস্তা ঘাটবোৰ খুব সুন্দৰ হৈছে ভাল হৈছে এনেকুৱা হৈছে ফু মাৰি ভাত খাব পৰা অৱস্থা হৈছে কিন্তু তেনেস্থলত আজি এই যমুনামুখ সমষ্টিৰ এই কপাহবাৰী অঞ্চলটো আপোনালোকে যদি আহে আপোনালোকে চাই ইয়াত জনসাধাৰণ বা সাধাৰণ ৰাইজ কেনেকৈ ইয়াত মানে দিন অতিবাহিত কৰি আছে এই কথাটো ভাবিলে আচলতে একদম মানে বুকু কঁপি উঠে ইমান বেয়া অৱস্থা ইয়াত যদি গৰ্ভৱতী এগৰাকী মহিলা যদি এই ৰাস্তাটোদি আহে তেতিয়াহ'লে তেওঁৰ বিপদ একদম আসন্ন তেওঁৰ যে আৰু বাচি আহিব সেইটো মানে ক'ব পৰা নাযায় ইমানেই বেয়া অৱস্থা কাৰণ আজি আমি সুস্থ অৱস্থাত গৈ মানুহৰ একদম কঁকালৰ বিষৰ পৰা আদি মানে গোটেই গাৰ বিষ হৈ গৈছে এই ৰাস্তাটোদি যাওঁতে অকণমান যদি ৰাস্তাটো ভাল হ'ল হয় গোটেই ৰাস্তাটো মানে অৱস্থা খুবেই বেয়া একদম শোচনীয় অৱস্থা এইখিনিতে মই যমুনামুখ সমষ্টিৰ কোনোবা যদি জনপ্ৰতিনিধি যদি ইয়াত আছে নাই নাজানো কোনোবা যদিও আছে তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাম আপোনালোকক ৰাইজে আপোনালোকক প্ৰতিনিধি বনাইছে আপোনালোকক এই ৰাইজে আপোনালোকৰ ৰাইজৰ যিখিনি দুখ দুৰ্দশা বা সমস্যাসমূহৰ ওপৰত ভিত্তি কৰি আপোনালোকক চৰকাৰলৈ হেৰি কৰিছে তে সেই ক্ষেত্ৰত আপোনালোকে যদি ৰাইজৰ যদি সমস্যাসমূহলৈ পিঠি দিয়ে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ কথা আপোনালোকে এই আপোনালোকৰ যিহেতু যমুনামুখ সমষ্টিৰ অন্তৰ্গত এই কপাহবাৰী অঞ্চলৰ ৰাইজৰ দুখ দুৰ্দশাসমূহ আপোনালোকে উপলব্ধি কৰিব লাগে আৰু মইতো ক'ম যে এক অনুৰোধ কৰিম আপোনালোকৰ কাছাৰতি আমি অনুৰোধ কৰিবহে পাৰোঁ আৰু বাকী একো কৰিব নোৱাৰোঁ সেই গতিকে অনুৰোধহে কৰিছোঁ যে এই ৰাস্তাটো শীঘ্ৰে এক সুন্দৰ ৰাস্তালৈ ৰূপান্তৰিত কৰিব লাগে আৰু এইখিনিতে মই আমাৰ অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইখিনিতে যদি এই ভিডিঅ'টো তেওঁৰ ওচৰত গৈ পায় বা যদি জনপ্ৰতিনিধিসকল বা কোনো সজাগ নেতাই যদি এই ৰাস্তাটো দেখা পায় তে মই বিনম্ৰভাৱে অনুৰোধ জনাম যে এই কপাহবাৰী অঞ্চলৰ এই ৰাস্তাটো খুব শীঘ্ৰে সুন্দৰ আৰু ভাল কৰিব লাগে কাৰণ গোটেই ৰাইজৰ আজি প্ৰথম এদিনেই আহিছোঁ আৰু আজি এদিন আহিয়ে খুব মানে বেয়া লাগিছে আজি ৰাস্তাটো দেখিয়ে মোক খুব মানে দুখ লাগি গৈছে